আগন্তুক লোকসভাৰ কাৰণে কেনেকৈ প্ৰস্তুতি? চাওক, আপোনালোকে সকলোৱে জানে বা বিটিআৰ বাসী ৰাইজেও জানে যে আমি ইপিপিএল দলে আমাৰ উদ্দেশ্য হ'ল ৰাইজৰ যিবিলাক সমস্যা সমাধান কৰা। এইটো আমাৰ প্ৰধান উদ্দেশ্য। সেইকাৰণে অকল আমাৰ ৰণগৌৰ নাৰ্জাৰী ছাৰেও নহয়, আমি সকলোৱে দলে বলে আমি ৰাইজৰ কাষত গৈছোঁ। ৰাইজৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে জানে বহুত সমস্যা আমি ইতিমধ্যে সমাধান কৰিব পাৰিছোঁ। আৰু আগন্তুক লোকসভা নিৰ্বাচনত আমি ইপিপিএল দলে বিপুল ভোটে আমাৰ ৰাইজে জিকাব আৰু আমি জিকিম। অকল সময়ৰ অপেক্ষায়। আৰু এইবাৰ নৱচৰণীয়া ডাঙৰীয়া যে আছে, এই নৱচৰণীয়া ডাঙৰীয়াক ৰাইজে বিদায় দিব আৰু আমাৰ ইপিপিএল দলে আমি বিপুল ভোটত জয়যুক্ত হ'ম। আৰু জয়যুক্ত হোৱাৰ পিছত আমাৰ সাংসদগৰাকীয়ে ৰাইজৰ হকে যিখিনি কাম কৰিব লগা এইটো নিশ্চিতভাৱে কৰি যাব। এইটোকে আপোনাক কৰিলোঁ। আগন্তুক লোকসভাৰ কাৰণে কেনেকৈ প্ৰস্তুতি? চাওক, আপোনালোকে সকলোৱে জানে বা বিটিআৰ বাসী ৰাইজেও জানে যে আমি ইপিপিএল দলে আমাৰ উদ্দেশ্য হ'ল ৰাইজৰ যিবিলাক সমস্যা সমাধান কৰা। এইটো আমাৰ প্ৰধান উদ্দেশ্য। সেইকাৰণে অকল আমাৰ ৰণগৌৰ নাৰ্জাৰী ছাৰেও নহয়, আমি সকলোৱে দলে বলে আমি ৰাইজৰ কাষত গৈছোঁ। ৰাইজৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে জানে বহুত সমস্যা আমি ইতিমধ্যে সমাধান কৰিব পাৰিছোঁ। আৰু আগন্তুক লোকসভা নিৰ্বাচনত আমি ইপিপিএল দলে বিপুল ভোটে আমাৰ ৰাইজে জিকাব আৰু আমি জিকিম। অকল সময়ৰ অপেক্ষায়। আৰু এইবাৰ নৱচৰণীয়া ডাঙৰীয়া যে আছে, এই নৱচৰণীয়া ডাঙৰীয়াক ৰাইজে বিদায় দিব আৰু আমাৰ ইপিপিএল দলে আমি বিপুল ভোটত জয়যুক্ত হ'ম। আৰু জয়যুক্ত হোৱাৰ পিছত আমাৰ সাংসদগৰাকীয়ে ৰাইজৰ হকে যিখিনি কাম কৰিব লগা এইটো নিশ্চিতভাৱে কৰি যাব। এইটোকে আপোনাক কৰিলোঁ।